নমস্কাৰ দৰ্শকসকল, পোনপ্ৰথমে মই দীপাংকৰে আপোনালোক সকলোকে আজি গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গণেশ চতুৰ্থী আৰু আমি প্ৰতি বছৰে হিন্দু ধৰ্মৰ দেৱ দেৱীসকলৰ ভিতৰত গণেশজীক আমি পোনপ্ৰথমে পূজা কৰি আহিছোঁ। আৰু গণেশজীক আমি কিয় পোনপ্ৰথমে পূজা কৰোঁ? হিন্দু শাস্ত্ৰৰ মতে এবাৰ হিন্দু ধৰ্মৰ যিমান দেৱ দেৱী আছে সেইসকলক পোনপ্ৰথমে কাক পূজা কৰা হ'ব তাৰ উদ্দেশ্যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে এবাৰ এখন আলোচনা চক্ৰ পাতিলে আৰু তেওঁলোকে তিনিওজনে সিদ্ধান্ত ল'লে যে তেওঁলোকে এখন প্ৰতিযোগিতা এখন পাতিব, যিখন প্ৰতিযোগিতা এনেকুৱা ধৰণৰ হ'ব, হিন্দু ধৰ্মৰ যিমান দেৱ দেৱী আছে সকলোকে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি যিয়ে পোনপ্ৰথমে শেষ কৰিব পাৰিব সেইজনক পোনপ্ৰথমে পূজা কৰা হ'ব বুলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সিদ্ধান্ত ল'লে। সেই অনুমতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান দেৱ দেৱী আছে সকলোকে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালে। আৰু এনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব যিমান দেৱ দেৱী আছে তেওঁলোকৰ সকলোৰে নিজা নিজা এখন বাহন থাকে, সেই বাহনেৰে তেওঁলোকে নিজে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব। আৰু তেওঁলোকৰ এই কথা শুনি পেলাই গণেশেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে মন মেলিলে। পিছত গণেশে মাতৃ পাৰ্বতীৰ ওচৰলৈ আহিলে যে ময়ো সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰোঁ। কিন্তু মাতৃ পাৰ্বতীয়ে গণেশৰ এই কথা শুনি প্ৰথমতে বাধা দিছিলে, কাৰণ কিয় গণেশ বয়সত আছিলে বহুত সৰু আৰু তাৰ লগতে গণেশৰ যিখন গণেশৰ বাহন আছিলে ইন্দুৰ। আৰু মাতৃ পাৰ্বতীয়ে ভাবিছিলে যে ইন্দুৰৰ বাহনত জানো গণেশে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব পাৰিব, এইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু গণেশৰ কথা শুনি মাতৃ পাৰ্বতীয়ে ভাবিছিলে যে কেনেকৈ পাৰিব, এইটো অসম্ভৱ কথা। কিন্তু গণেশে মাতৃ পাৰ্বতীক বুজাইছিলে যে বাহন যিয়ে নহওক, যদি মানুহৰ লক্ষ্যস্থান যদি নিৰ্দিষ্ট হৈ থাকে, যদি লক্ষ্যস্থান যদি পূৰা থাকে, তেনেহ'লে তেওঁ এদিন নহয় এদিন সেইজন ব্যক্তি লক্ষ্যস্থানত উপনীত হ'ব পাৰিব। যদি একাগ্ৰতা আৰু বিশ্বাস থাকে তেনেহ'লে সেইজন ব্যক্তিয়ে লক্ষ্যস্থানত উপনীত হ'ব পাৰিব। গণেশৰ এই কথা শুনি মাতৃ পাৰ্বতীয়ে আপ্লুত হৈ পৰিল। তাৰপিছত গণেশক মাতৃ পাৰ্বতীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে উৎসাহ দিলে আৰু গণেশে সেইমতে মাতৃ পাৰ্বতীৰ আশীৰ্বাদ লৈ পেলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিলে। আৰু গণেশে গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিবৰ কাৰণে ওলাই আহি থাকোঁতে কি হ'ল, আধা ৰাস্তাত নাৰদক লগ পালে। আৰু নাৰদক লগ পাই নাৰদে গণেশক সুধিলে যে প্ৰভু, আপুনি অকলে এই ইন্দুৰ বাহনৰ সৈতে কেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব পাৰিব? আপুনি কিয় আহিলে? আপুনি আহিব নালাগিছিলে। কিন্তু গণেশে কিন্তু নাৰদৰ কথাত কিন্তু ক'লে যে মানুহৰ বাহন যিয়ে নহওক বা মানুহে যদি লক্ষ্যস্থান যদি ঠিক কৰে, তেওঁ যদি ধৈৰ্য, একাগ্ৰতা, বিশ্বাস থাকে, তেনেহ'লে মানুহে সেই লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰতিযোগিতাত হাৰা জিকা থাকিব পাৰে, কিন্তু কোনোবা হাৰিব কোনোবা জিকিব, কিন্তু যদি লক্ষ্যস্থান যদি স্থিৰ হৈ থাকে তেনেহ'লে এদিন নহয় এদিন তেওঁ বাহন যিয়ে নহওক এদিন নহয় এদিন তেওঁ উপনীত হ'ব পাৰিব। ঠিক তেনেকৈ নাৰদকো গণেশে এনেকৈ বুজাইছিলে। কিন্তু নাৰদে গণেশক এটা কথা কৈছিলে যে প্ৰভু, আপুনি এটা কাম কৰক, আপুনি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰাবৰ কাৰণে আপোনাক মই এটা ব্যৱস্থা কৰি দিম। তাৰপিছত নাৰদৰ কথা শুনি গণেশে শুনিলে যে কি ব্যৱস্থা কৰিব। তাৰপিছত নাৰদে গণেশক উপদেশ দিছিলে যে প্ৰভু, আপুনি নাৰায়ণ শব্দ এটা মাটিত লিখক। তাৰপিছত ঠিকমতে নাৰদৰ কথা মতে গণেশে নাৰায়ণ শব্দটো মাটিত লিখি পেলাই তেতিয়া নাৰদে গণেশক ক'লে যে আপুনি এই নাৰায়ণ শব্দটোৰ যিটো লিখিছে এপাক ঘূৰি দিয়ক, গোটেই এটা ৰাউণ্ড মাৰি দিয়ক। সেইমতে তেতিয়া যদি আপুনি ৰাউণ্ড মাৰিব পাৰে তেনেহ'লে আপুনি গোটেই বিশ্ব ব্ৰহ্মাণ্ড আপুনি ঘূৰিব পাৰিব। তাৰপিছত নাৰদৰ কথা শুনি গণেশে গোটেই মাটিত নাৰায়ণ শব্দটো লিখি পেলাই গোটেই এপাক ঘূৰিলে আৰু তেতিয়াই গণেশে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সকলো দেখিলে। তাৰপিছত যেতিয়া দেখিলে, তাৰপিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওজনে সন্তুষ্ট হৈ পৰিল। গণেশৰ যিটো হেৰি কৰিলে, তেওঁলোকে যিটো অসম্ভৱক সম্ভৱ কৰি দেখুৱালে গণেশে নাৰদৰ কথা শুনি পেলাই। আৰু তাৰপিছত গণেশে প্ৰতিযোগিতাত জয়ী হৈ পৰিল। আৰু তাৰপিছৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সিদ্ধান্ত ল'লে যে আমি প্ৰতি বছৰে পোনপ্ৰথমে সকলো হিন্দু দেৱ দেৱীৰ ভিতৰত গণেশকে আমি পূজা কৰিম। এইটো আছিলে গণেশক পোনপ্ৰথমে পূজা কৰাৰ মূল উদ্দেশ্য। আৰু আচলতে কি হয়, আমাৰ ভাৰতবৰ্ষত সকলোতকৈ পোনপ্ৰথমে
আমাৰ মাৰাঠাসকলে গণেশ পূজাটো বেছি ধুমধামেৰে উদযাপন কৰে সকলো ধৰণৰ আমাৰ যিমান কমিউনিটি আছে সকলো কমিউনিটিতকৈ মাৰাঠাবিলাকে অলপ বেছি ভালকৈ বেছি ডাঙৰকৈ উদযাপন কৰে এই গণেশ পূজাটো কাৰণ কিয় গণেশ পূজা এইকাৰণে উদযাপন কৰে মাৰাঠাৰ বীৰ শিৱাজী ৰাওৰ মাতৃ জিজাবাই পোনপ্ৰথমে গণেশ পূজা আৰম্ভ কৰিছিলে তেওঁলোকৰ ঘৰত আৰু তেতিয়াৰ পৰা কি হয় গণেশ পূজা তেতিয়াৰ পৰা গোটেই মাৰাঠাৰ যিটো কমিউনিটি আছে তেতিয়াৰ পৰা গণেশ পূজা ধুমধামেৰে উদযাপন কৰি আহি আছে প্ৰতি বছৰে আৰু আমি যদি চাওঁ এইবাৰ হয়তো কৰোণা ভাইৰাছৰ কাৰণে তেওঁলোকে ইমান ধুমধামেৰে মাৰাঠাসকলে কৰিব পৰা নাই কিন্তু তেওঁলোকে ঘৰত হ'লেও ধুমধামেৰে গণেশ পূজাখন প্ৰতি বছৰে পালন কৰে আৰু সেইটোৱে আছিল গণেশৰ পূজাৰ মূল উদ্দেশ্য আৰু কথাখিনি শুনি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব এইখিনি কথা মই শাস্ত্ৰত কথা মানে যিখিনি কথা উল্লেখ কৰিছিলোঁ মই সেইখিনি কথাই আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ তাৰ মাজত যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিয়ে যেন আৰু শেষত মই দীপাংকৰে সকলোকে পুনৰবাৰ গণেশ চতুৰ্থীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ